সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। কাইলৈ উৰুকা আৰু আজি ৰাতি আমি ফটাফট এয়া লাডু পিঠা ৰেডি কৰিবলৈ লাগি আছোঁ। নাৰিকলখিনি ৰুকি হ'লেই আৰু এইফালে 2 কাপ চেনি দি পেলাই মই নাৰিকল আৰু চেনি সানি পেলাই 1 ঘণ্টামান থৈ দিম। ইফালে 11:40 হৈছে আৰু মায়ে নাৰিকলখিনি ভাজিলেই। এতিয়া দুইখিনি ফটাফট লাডু বনাওঁ। এইফালে আমাৰ পেহী চুজি, গুড় আৰু নাৰিকলৰ লাডুৰ বাবে এইখিনি ভাজি আছে। বনাম আমি এতিয়া। এইখিনি গুড় পগাই চুজি আৰু নাৰিকল দি দিছে তাত। ভাজি লৈছে অলপ টাইম। তাৰপিছত এতিয়া লাডু বনি আছে আৰু আমাৰ চুজি, গুড় আৰু নাৰিকলৰ লাডু ৰেডি হৈ গ'ল। আৰু এয়া ভাত খোৱা চাউলৰ পিঠা কৰি মিক্সিত খুন্দি ল'লোঁ। তাৰে 1.5 কাপ নিমখ আৰু পানী দি ডো বনাই লৈছোঁ। আৰু তাৰে 2 কাপ পিঠাগুড়ি, গুড় আৰু ময়দাৰে বেটাৰ বনাই ল'লোঁ তেল পিঠাৰ বাবে। আৰু এয়া পিঠা বেটাৰ ৰাতিটোৰ বাবে থৈ দিম। এনেদৰে থৈ দিলে পিঠাকেইটা কোমল হয়। কালি জল্দা পিঠা চিঠা ৰেডি কৰাৰ কাৰণ হৈছে আজি উৰুকা, আৰু আজি উৰুকাৰ দিনাখন আমি যাম কামপুৰলৈ। আৰু এইফালে ওলাবও আছে আৰু কালি পিঠা বেটাৰ বনাই থোৱা আছে। এতিয়া পিঠা বনাবগে লাগিব। আৰু এইফালে আমাৰ পোৱালীয়ে চুকত বহি কি কাম কৰি আছে দেখিছা নহয়? এইফালে চব এখেতে ভিতৰত বহি লৈছে আৰু এইফালে চাউল পেলাই আছে। সেইফালে এয়া তেল পিঠা ৰেডি হৈ আছে। এইফালে এয়া নিমখ দিয়া নিমখীয়া পিঠা মানে ঘিলা পিঠা। এইফালে পিঠা ৰেডি আৰু এইফালে মায়ে পেকেটিং কৰি আছে পুৰা। হেপী বিহু! ওলাই মেলি ৰেডি। এতিয়া বলক গৈ থাকোঁ আৰু। ডিফুৰ আটাইতকৈ ডাঙৰ আৰু সুন্দৰ পাৰ্কৰ ভিতৰত পুৰণি পাৰ্ক আচলতে এইখন কেচন পাৰ্ক অন্যতম। বহুত ডাঙৰ পাৰ্ক এখন। বহু দূৰৰ পৰা আহে মানুহ এই পাৰ্কখন চাবলৈ। আৰু এয়া হৈছে 7 মাইলৰ সেই হনুমান মন্দিৰ। অলপ পাছতে শিলভেটা পাওঁ। শিলভেটাৰ এই অকোৱা পকা ৰাস্তাত আমাৰ পালে আমনি কৰে, সেইবাবে তাক শুৱাই ল'লোঁ। আৰু এইফালে পালোহি আমি শিলভেটা পিকনিক স্পট। এইটো বহুত ডাঙৰ আৰু সুন্দৰ এটা পিকনিক স্পট। শিলভেটা পাৰ হ'লোঁ। আমাৰ এখেত উঠিছে এতিয়া, হাঁহি আছে বদমাছটো। আৰু এইফালে এয়া ডবকা জংঘলৰ ভিউ। এতিয়া এনজয় কৰিব দেই। এতিয়া এনজয় দ্য ভিউ অফ নহয়, ভিৰ অফ দি কপিলি দলং। এনজয়। এইফালৰ পৰা যে গাড়ী গৈ আছিলে গমেই নাপালে। এখেত ট্ৰাক মহাশয়ে দিলেহি সোমাই। আৰু এয়া পৰিণতি। লাগ ভাল এইকেইজন ওলাই আহিল আৰু অলপ হেল্প কৰি দিলেহি। শান্তি। এতিয়া ঘৰ পাওঁগৈ বলক সোনকালে। ফাইনেলি সোমালোহি আৰু দেই ঘৰ। কামপুৰ দলঙৰ ওচৰত কিমান ভিৰ হ'ল দেখিলে নহয়। আজিতো আমাৰ আধা ঘণ্টামান লাগিছে, কিন্তু হৈছে এনেকুৱা চিটুৱেশ্যন আচলতে তাত 1 ঘণ্টা 2 ঘণ্টা লাগিছে। এই ক্ষেত্ৰত কিন্তু কামপুৰবাসী সচেতন হ'বলৈ হ'ল। 1 বা 2জন ট্ৰেফিক পুলিচ লাগেই তাত। এনেকৈ ঘপককৈ গাড়ী আহি সোমোৱাই দিয়ে, সেইটো কেনেকুৱা? গোটেই 3-4জন মানুহে যদি হেল্প নকৰিলে হয়, সেইটো মানে ভিৰে হৈ থাকিলে হয় তাতে।
আৰু এতিয়া যি কি নহওক আজিৰ ব্লগটো ইমানতে সামৰোঁ কাইলৈ গৰু বিহু গতিকে এইবোৰ কথা পাতি আৰু মুড বেয়া নকৰোঁ কাইলৈ